বিভাগৰ অবৈধ চুলাই মদ বিৰোধী অভিযানত নষ্ট কৰে 700 লিটাৰ চুলাই মদ জব্দ কৰিছে প্ৰায় 60 কেজি চুলাই মদ তৈয়াৰ কৰা লালিগুৰ সমগ্ৰ অসমত ক্ৰমত আৰক্ষী আৰু আবকাৰী বিভাগে ড্ৰাগছ বিৰোধী অভিযান তুংগত কৰি তোলাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষী অব্যাহত ৰাখিছে চুলাই মদ লালিগুৰ বিৰোধী অভিযান ঠিক একে সময়তে তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্ত লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত জাগুনাৰ বিভিন্ন অঞ্চলত চলিছে চুলাই মদ বিৰোধী অভিযান মাঘেৰিটা আবকাৰী আৰু লেখাপানী আৰক্ষীয়ে যৌথভাৱে জাগুনাৰ বিভিন্ন প্ৰান্তত আজি চলালে চুলাই মদ তৈয়াৰ কৰা লালিগুৰ বিৰোধী অভিযান অভিযানকাৰী দলটোৰে আজি প্ৰথমে জাগুন কাৰপুংপুলি গাঁৱৰ নিপ্ৰাখী জইন পেগুৰ ব্ৰাখগৃহত অভিযান চলাই প্ৰায় 70 লিটাৰ চুলাই মদ নষ্ট কৰে লগতে চুলাই মদ তৈয়াৰ কৰিবলৈ জমা কৰি ৰখা প্ৰায় 80 কিলো লালিগুৰ জব্দ কৰে ইয়াৰ পিছতে অভিযানকাৰী দলটোৱে জাগুন নামফাই গাঁৱত অভিযান চলাই বহু অবৈধ চুলাই মদ জব্দ কৰি নষ্ট কৰে হিমামূৰীয়া জাগুন অঞ্চলটোৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গহলৈ উঠা অবৈধ অৰুণাচলী সুৰাৰ দোকান চুলাই মদ তৈয়াৰ কৰা চুলাই ঘাটি সমূহ বিৰুদ্ধে আবকাৰী আৰু আৰক্ষীক অভিযান অব্যাহত থাকিব বুলি অভিযানকাৰী দলটোৱে জানিবলৈ দিয়ে আজি লেখাপানী পুলিচ ষ্টেচনৰ পুলিচৰ সহযোগত আমি জাগুন কাৰপুং এৰিয়াত চুলাই ভাটিত মানে তালাচী কৰি প্ৰায় 500 লিটাৰমান এফছ আমি ডেষ্ট্ৰয় কৰিবলৈ সক্ষম হৈছোঁ নাই আমি এতিয়া নতুনকৈ আহিছোঁ চাই আছোঁ আৰু ৰেড মাৰি থাকিম চাই থাকিম তাৰ আমি বিহিত ব্যৱস্থা ল'ম যিমান ল'ব লাগে আমি একদম মানে যিমান ভাটি আছে তাত আমি ডেষ্ট্ৰয় কৰিবলৈ চেষ্টা কৰিম আৰু কিমানটা ভাটি এনে কৰিলে আমি নাজানো তেনেকুৱা আমি যিকেইটা পাইছোঁ জনাত মানে এইকেইটা মাৰিছোঁ তাৰোপৰি আমি খা খবৰ ল'ম আমি কিমান বাতি আছে জাগুনৰ পৰা শ্যাম মাধৱৰ ৰিপৰ্ট দ্য আছাম 24 আপুনিও খাব বিচাৰে নেকি এসাঁজ তৃপ্তিৰে তেনেহ'লে পলম নকৰিব আহক আমাৰ ফুড পেৰাডাইজলৈ আপোনালোকৰ যদি কোভিড